আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এয়া চেনকে খাই আছে তাৰপিছত আৰু ময়ো খাম খাই মেলি আমি আকৌ মানে যাম আৰু ডিব্ৰুগড় আমি ধুনীয়াকৈ খাই লওঁ তাৰপিছত আকৌ ৰাওনা হ'ম আজি কালি যোৱালে আকৌ ৰাওনা হ'ম হে গাইজ মই ৰেখাপ্ৰিয়া মোৰ চেনেল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে আজি আকৌ এটা নতুন ভিডিঅ'তে সকলো মাজলৈ আহিলোঁ সকলো ভিডিঅ' চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব আজি আকৌ ওলাইছোঁ ডিব্ৰুগড়লৈকে আৰু মোৰ দাঁতৰ বিষটো ভালকৈ ভাল পোৱাই নাই একদম বহুত বিষ গোটেই ৰাতিটো বিষত হ'ব পৰা নাই সেইবাবে মই কথাবিলাক ইমান ভালকৈ ক'ব পৰা নাই হ'লেও ভিডিঅ'টো বনাই থৈ দিওঁ বুলি ভাবিলোঁ আৰু মই এতিয়া ওলাই মেলি ৰেডি ধুনীয়াকৈ ভিডিঅ'ত ধুনীয়াকৈ দেখাইছোঁ ৰ'ব এনেকৈ ওলাইছোঁ আজি কেনেকুৱা লাগিছে জনাব দেই ওলাই মেলি ৰেডি আৰু মই ইয়াত কুৰ্তি পিন্ধি লৈছোঁ ধুনীয়াকৈ ওলাই লৈছোঁ আৰু তাৰপিছত এতিয়া আমি আকৌ ডিব্ৰুগড় যাম তাত কি কৰোঁ কি নকৰোঁ দেখাই থাকিম সকলোকে আৰু এইয়া চয়নিকাৰ বেটি হৈ হেল্ল' দিয়া হেল্ল' দিয়া আমি ওলাইছোঁ নাযাবলৈ আমি ডিব্ৰুগড় যোৱাৰ আগত বগীবিলৰ কাঞ্চনজংঘা ৰিজৰ্টত খাম বুলি আহিছিলোঁ কিন্তু কাঞ্চনজংঘা ৰিজৰ্টখন দুপৰীয়া টাইমত বহুত ৰ'দ পৰি থাকে সেইবাবে আমি তাত নগ'লোঁ ইয়াতে অলপ টাইম ঘূৰিলোঁ আৰু এনেকৈ ফটোশ্বুট কৰিবৰ কাৰণে ৰাস্তাত ৰখিলোঁ বগীবিলখন পাৰ কৰি মানে একপাক ঘূৰি আহিলোঁ আমি ভাল লাগে এনেকৈ অলপ টাইম কটোৱাৰ সেইবাবে অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু গৈ থাকিম আমি বগীবিলৰ পৰা আহি ডিব্ৰুগড় নোপোৱাৰ আগত এখন ৰিজৰ্টত সোমালোঁ আৰু চাওক ইমান ধুনীয়াকৈ এখন সৰু পাৰ্ক আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ আৰু চাইডে চাইডে চাওক কিমান ধুনীয়া ধুনীয়া কটেজ আছে আৰু এই কটেজবিলাকত বহাৰ আমেজটো বহুত বেলেগ আমি ৰিজৰ্টৰ ভিতৰত খানা নাখাওঁগৈ আমি খাম কটেজত আৰু আমি কটেজলৈ গৈ থাকোঁ কটেজটো ভিতৰখন আপোনালোকক দেখাম দেই কেনেকুৱা কটেজৰ বহা আমেজ বহুত বেলেগ পিছবেলা টাইমত বহুত ভাল লাগে এনেকুৱাবিলাকত বহি ৰ'দ দি থাকিলে ইমান ভাল নালাগে হ'লেও আমি কটেজতে খাম পৰ্দা চৰ্দা আছে ধুনীয়াকৈ মেলি ল'ম ভিতৰখন দেখাই দিওঁ অলপ চাওঁ আমি ভাত খোৱাৰ আগত অলপ কিবা পকৰা টাইপ কিবা খাওঁ লাগিলে সেইবাবে এইবিলাক অৰ্ডাৰ দিয়া হৈছিল আৰু এইবিলাক আমাৰ খাই আছে আৰু আমিও খাই লওঁ আৰু এটা কাম কৰা লগত বিয়া এটা দিবা আৰু শুনা না অলপ বুট নহ'লে বাদাম দি দিবা ডিব্ৰুগড়ৰ চুকাফা বাইপাছেৰে আহি কৃষ্ণচূড়াত দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ এয়া মোৰ লগৰ তাৰপিছত সেয়া এজন দাদা তাৰপিছত আমাৰ ইয়াত টিকলিজনী আমি কি খাম দেখাই দিওঁ আজি আমাৰ খানাটো হৈছে এয়া মটন কাৰী এয়া ডাল ফ্ৰাই আৰু এয়া নান এয়া হৈছে পৰ্ক বইল উইথ বেম্বো চুট আৰু আলু পিটিকা আৰু বিলাহী পিটিকা এয়া পাপৰ এয়া চালাড প্লেন ৰাইচ আৰু আমলেট ক'লা নিমখ এতিয়া আমি ধুনীয়াকৈ খাই লওঁ খাই বৈ যামগৈ আৰু আমাৰ খানা চাৰ্ভ কৰি আছে পপি আৰু এইফালে খাবলৈ ষ্টাৰ্ট দি দিছে আমিও খাওঁ আৰু আমাৰ বেটিয়ে হেনো বোলে শুকান ভাত খাই হয়নে কেনেকুৱা লাগিছে খানা খাই আমি ভাত খাই আহি অলপ টাইম ইয়াতে ৰেষ্ট ল'লোঁ মানে অকণমান এনজয় কৰিলোঁ আৰু তাৰপিছত আমি ডিব্ৰুগড় যাম
ফিল আপ কৰাই দিলোঁ। মোৰ এটা দাঁতে বিষাইছিল কিন্তু 3টা দাঁত ফিল আপ কৰোৱা হ'ল, কাৰণ কোনটো বিষাইছে মই নিজে গম নোপোৱা নিচিনা হৈ আছিল। কিন্তু ডক্টৰে কোৱা মতে এটা দাঁতে মোৰ বহুত বেছি খান্দি গৈছিল, সেইকাৰণে সেইটো কাৰণে বিষটো হৈছে বুলি কৈছিল। আৰু শিৱসাগৰত যেতিয়া মই দেখাইছিলোঁ, ডক্টৰে মোৰ দাঁতটো আল্ট্ৰাচাউণ্ড কৰাইছিল আৰু তেতিয়া মোক কৈছিল তোমাৰ দাঁত সৰোৱা বাহিৰে একো উপায় নাই। সেই সৰোৱা ভয়তে মই আজি 1 মাহমান ভুগি থাকিলোঁ, বহুত বিষ, বহুত কষ্টত ভুগি আছিলোঁ দাঁত নসৰোৱা বুলি। কিন্তু চয়নিকা মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাই মোক ইমান বিষত ভুগি থকা দেখি তাই মোক লৈ আহিছিল ডিব্ৰুগড়লৈ বলয়ে। মোক কৈছিল দাঁত নহৰোৱাকৈও হ'ব, তোৰ ঠিক হৈ যাব, তই এবাৰ দেখা বুলি কৈছিল। মই হ'লেও নেদেখাইছিলোঁ, কিন্তু লাষ্টত দেখালোঁ যেতিয়া ক'লে নহৰোৱাকৈও হৈ গ'ল। থেংক ইউ চয়নিকা, মোৰ এইবিলাক সকলো চয়নিকাই কৰিছিলে আৰু তাই মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। আপোনালোকৰ যদি চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আগলৈ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই বাই, জয় অসম। শেষত বগীবিলত তোলা ফটোখিনি সাঁচি ৰাখোঁ বুলি ভাবিলোঁ, সেইবাবে ইয়াতে দি দিলোঁ।